হাই ফ্ৰেন্ডস কি খবৰ সকলো ভালে আছে ন মই বিনা আজি এটা নতুন ৰেচিপি আপোনাক মোৰ চেনেলে ওয়েলকাম জনালো আপোনালোকে ভিডিওটো চাই যাব আৰু যদি ভাল লাগে প্লিজ এটা লাইক কৰি দিব আজি মই বনাব আহিছো কুকাৰত চিকেন কুকাৰটো গৰম হ'ব দিলো গৰম হলত মই ইয়া তেল দি দিলো তেল 4-5 চামুচ মান মই দিছো মিঠাতেল দিছো মাংসত মিঠাতেল ভাল লাগে দেই আৰু তেলখিনি গৰম হলত মই এতিয়া দি দিছো জিৰা এটা শুকান জলকীয়া লং দালচেনি আৰু ইলাইচি তাৰপিছত দিছো এখিলা তেজপাত গুটেখিনি ভাজি লোৱা পিছত মই এটা পিয়াজ দি দিছো পিয়াজ ডাঙৰ সাইজৰ এটা কাটি থৈছিলো হেতু দি দিছো এতিয়া পিয়াজ আৰু মই খাৰা মছলাখিনি ভাজি লম আৰু ইয়াতে দিলো এটা কেঁচা জলকীয়া মাজে মাজে ফালি দিছো জলকীয়াটো এতিয়া এখিনি মই ভাজি লম পিয়াজখিনি আপোনালোকে জ্বলাই নেপেলাব দেই তাৰপিছত মই ইয়াত চিকেনখিনি দি দিছো অকনমান লৰাই দিছো চিকেনখিনি মই ভালকৈ লৰাই লৈছো এতিয়া দিছো নিমখ আপোনালোকে নিজৰ স্বাদ অনুসৰি দিব তাৰপিছতে দিছো আদা নহৰু পেষ্ট তাপা দিছো জালুকৰ গুৰি আৰু আদা নহৰু পেষ্ট দি ফ্ৰাই কৰি লম এতিয়া চিকেনখিনি ভালকৈ মই ফ্ৰাই কৰিম আপোনালোকে চাব যাতে তলত লাগি না যায় মাজে মাজে লৰাই থাকিব গেছটো কমকে দিব একেবাৰে হাই ফ্লেম কৰি নিদিব তেতিয়া জ্বলি যাব কম জুইতে বনাব লাগিব আৰু এতিয়া মই ইয়াত এটা আলু দিছো আলুটো অপচনেল হয় আপোনালোকৰ যদি চিকেনৰ লগত আলু বেয়া লাগে তেতিয়া আলু নিদিব মোক ভাল লাগে মই হেতু কাৰণে দিছো হেতু নিজৰ ইচ্ছা কথা গুটেখিনি ভালকে মই ফ্ৰাই কৰি লৈছো পিয়াজখিনি ধুনিয়াকে গলি গল দেখিছেনে এতিয়া মই ইয়াত দিছো হালধি কাশ্মীৰ ৰেড চিলি কালাৰটো কাৰণে দিছো তাৰপিছত দিছো জিৰা তাপা দিছো চিকেন মছলা তাপা দিছো গৰম মছলা এতিয়া মই গুটেখিনি ভালকৈ মিলাই লম ইয়াতে মই অকনমান পানী দি দিছিলো দেই আপোনালোকক দেখাব নোৱাৰিলো এটা ধুনিয়াকে মই লৰাই লৈছো গুটেখিনি যাতে ধুনিয়াকে মিলি যায় কেনেকুৱা লাগিছে কমেন্ট কৰি প্লিজ জনাব লাইক এটা কৰিব পাহৰি না যাব আৰু এতিয়া মই ইয়াত বিলাহী দিছো বিলাহী এটা মই দি দিছো এতিয়া বিলাহীখিনি সম্পূৰ্ণকৈ গলিবলৈ দিম আৰু চিকেনৰ পৰা তেলটো সেপাৰেট হোৱালৈকে মই এখিনি ফ্ৰাই কৰিম এতিয়া দেখিছেনে বিলাহীখিনি পুৰা সম্পূৰ্ণ গলি গল আৰু তেলখিনি সেপাৰেট হৈছে আপোনালোকে দেখিব পাইছে ইয়াত মই এটা ধনিয়া দি দিছো বিলাহীখিনি সম্পূৰ্ণকৈ গলিবলৈ দিব তেতিয়াহে ভাল লাগিব আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যি সকলে কৰা নাই কৰি লব প্লিজ কাষত থকা বেল আইকনটো দবাই দিব আৰু মই এতিয়া ইয়াত পানী দিছো পানী মই গৰম পানী ব্যৱহাৰ কৰিছো আপোনালোকে পানী নিজৰ হিচাপত দিব কিমানখিনি আপোনালোকক গ্ৰেভি লাগে এতিয়া মই কুকাৰৰ ঢাকনিটো বন্ধ কৰি দিছো মই এটা দুটা সিটি লগাই লম এটা লাগিলে আৰু এটো 2 নম্বৰটো এতিয়া 1 মিনিট সময় মই গ্যাসটো একেবাৰে কম কৰি ইয়াৰ ওপৰতে কুকাৰটো থৈ দিম এতিয়া মোৰ হৈ গল আৰু কুকাৰৰ গ্যাসটো হাৱাটো যোৱাৰ পিছত মই কুকাৰটো খুলি লৈছো দেখিব পাইছে আপোনালোকে ইমানেই ধুনিয়া হৈছে সব কুকাৰটো খুলি দিয়াৰ লগে লগে কিমান ধুনিয়া সেন্ট ওলাইছে এনেকৈ বনালে ফটাফট বনাব পাৰি অলপো টাইম নালাগে এতিয়া মই উলিয়াই লৈছো যি সকল মুসাফিৰ হয় তেওঁলোকৰ কাৰণে বহুত ইজি হয় এটো এনেকৈ বনাবলৈ এতিয়া ইয়াত মই ধনিয়া দি দিছো কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব মোৰ এতিয়া চিকেন তৈয়াৰ এতিয়া আপোনালোকে ৰুটি আৰু পৰঠা ভাত জিৰু লগতে খাব পাৰে বাই বাই আকৌ এটা নতুন ভিডিও আহি আছে আপোনালোকৰ ওচৰলৈ